মাকৈ খাই আহি পালোঁ গেলেক্সি এপাৰ্টমেণ্ট ছলমান খানৰ ঘৰ সৌটোৱে মানে গেটটোৰ পৰা অলপমান ভিতৰত এপাৰ্টমেণ্টটো ঘৰটো তো লিখা আছে চাওক গেলেক্সি ABJ ৰোড বান্দ্ৰা মুম্বাই 50 তো এইটো গেটেৰে ছলমান খান সোমাই এই আগত 2 নম্বৰ ফ্লেটটো বোলে শ্বাহৰুখদাৰ ঘৰত দেখালোঁ ছলমানদাৰ ঘৰত দেখালোঁ নেক্সট অক্ষয় কুমাৰ অমিতাভ বচ্চনৰ ঘৰত দেখাই এই ভিডিঅ'টো সমাপ্ত কৰিম চাই থাকক ৰ'ব বেয়া যাম মানে মুম্বাইত ৰাস্তা ক্ৰছ ইমান ধেমালি নহয় তাকো ইলিগেল ৰাস্তা ইয়াত ৰাস্তা ক্ৰছিঙে নাই হাই কুকুৰ এটা কথা ভাল লাগিছে শ্বাহৰুখ খানৰ ঘৰৰ আৰু ছলমান খানৰ ঘৰৰ বেছি দূৰ নহয় বৰ বেছি 2 কিলোমিটাৰ মান হ'ব নেকি 2 কিলোমিটাৰ নহয় 1.5 কিলোমিটাৰ মান হ'ব সেইবাবে কেতিয়াবা বোলে চাইকেলেৰে মানুহ গ'লে শ্বাহৰুখ খানে ছলমান খানক মাতি যায় ভালে লাগিল মানে এভাৰেজ লাগিল গেলেক্সি এপাৰ্টমেণ্টটো কিন্তু শ্বাহৰুখ খানৰ ঘৰটো কি ক'ম আৰু যিটো লোকেশ্যন না বেলেগ বনাইছে